হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ। আজি লৈ আহিছোঁ এটা টিফিন ৰেচিপি। তাৰ কাৰণে মই ভিডিঅ'ত দেখুওৱাৰ দৰে এটা আলু আৰু গাজৰ এটা এনেদৰে ৰুকি লৈছোঁ। ৰুকি লোৱাৰ পিছত আলুখিনি মই ঠাণ্ডা পানীৰে ভালকৈ ধুই ল'ম। তাৰপিছত এটা চচপেনত পানী অলপমান উতলিবলৈ দিম। পানীখিনি উতল অহাৰ পিছত মই ৰুকি লোৱা আলুখিনি ইয়াত দি ল'ম। আৰু তাতে মই সোৱাদ অনুসৰি নিমখো অলপ দি লৈছোঁ। তাৰপিছত ইয়াত মই প্ৰায় আধা চামুচমান ঘি দি এইখিনি লৰাই ল'ম। আৰু ইয়াতে মই প্ৰায় একাপৰ ওচৰত চুজি ব্যৱহাৰ কৰিছোঁ। এইখিনি দি মই পানীখিনি শুকাই যোৱালৈকে ধুনীয়াকৈ সিজাই ল'ম। পানীখিনি অলপমান শুকাই যোৱাৰ পিছত ইয়াত মই ৰুকি লোৱা গাজৰখিনিও দি ল'ম। এইখিনি অলপ সময় লৰাই যেতিয়া পানীখিনি শুকাই যাব, তেতিয়া গেছটো অফ কৰি এইখিনি অলপ সময়ৰ কাৰণে ঠাণ্ডা হ'ব দিম। এই ৰেচিপিটো আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন। সৰু ল'ৰা ছোৱালীয়ে টিফিনতো দিব পাৰে, নতুবা আবেলি চাহৰ লগতো ইয়াক খাব পাৰে। খাবলৈ বিৰাট টেষ্টি হয়। গৰমে গৰমে পিছে খাবলৈ বেছি টেষ্টি হয়। আমাৰ বেটাই আকৌ এনেকৈ বনাই দিলে খাই বিৰাট ভাল পায়। সেইকাৰণে ইয়াৰ টিফিনত মই প্ৰায়ে এনেকৈ বনাই দিওঁ। আৰু এইফালে মোৰ চুজিখিনিও ঠাণ্ডা হৈ গ'ল। ইয়াত মই 2 চামুচ চাউলৰ গুড়ি দিছোঁ আৰু অলপমান কটা ধনিয়া দি এইখিনি মই সানি ল'ম। তাৰপিছত হাতত অলপমান তেল ঘঁহি লৈ মই এইখিনি শ্বেপ দি লৈছোঁ। হাতত তেল ঘঁহি ল'লে তেতিয়া শ্বেপটো দিবলৈ বেছি ভাল হয়। এইটো আপোনালোকে যিকোনো শ্বেপ দিব পাৰে। মই এনেকৈ দীঘলে দীঘলে শ্বেপ দি লৈছোঁ। ৰাতিপুৱা স্কুল যাব সময়ত যিহেতু বেছি লৰালৰি হয়, সেইকাৰণে মই গোটেইখিনি নবনাওঁ। বেটা টিফিনত দিব জোখৰে মই বনাইছোঁ। এনেকৈ ভিডিঅ'ত দেখুওৱাৰ দৰে মই টিকিকেইটা বনাই ল'লোঁ। আৰু বাকীখিনি মই ফ্ৰিজত ভৰাই ৰাখিম। আবেলি চাহৰ লগত গৰমে গৰমে বনাই খাম। আপোনালোকেও এনেকৈ বনাই পিনে ফ্ৰিজত এদিন দুদিনলৈকে ৰাখিব পাৰে। বেয়া নহয়, খাব সময়ত এনেকৈ ফ্ৰাই কৰি ল'লেই হ'ল। তাৰপিছত এইফালে ভিডিঅ'ত দেখুওৱাৰ দৰে মই এখন কেৰাহীত তেল গৰম কৰি লৈছোঁ। তাৰপিছত বনাই লোৱা টিকিকেইটা দি ল'ম। এটা ছাইডে অলপ সময় সিজাৰ পিছত মই হেতাৰে টিকিকেইটা লৰাই ল'ম আৰু দুইটা ছাইডে ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'ম। আৰু দুইটা ছাইডে ৰঙচুৱা হোৱাৰ পিছত মই এইকেইটা নমাই ল'ম আৰু বাকীকেইটাও মই ধুনীয়াকৈ বনাই ল'ম। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক কৰিব। যদি আপোনালোকে ভিডিঅ'টো ফেচবুকত চাইছে তেন্তে প্লিজ মোৰ চেনেলটো ফ'ল' কৰিব। আৰু যদিহে মোৰ ভিডিঅ'টো ইউটিউবত চাইছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পাব। তাৰপিছত এইকেইটা নমাই ল'ম আৰু বেটা টিফিনত এই 3টাকে ভৰাই লৈছোঁ আৰু 2টামান কাজুও ইয়াত দি লৈছোঁ। ইমানেই আছিল আজি ভিডিঅ'টো। আজিলৈ আহিছোঁ। বাই।